everyone, welcome back to my YouTube channel Hibis Lifestyle. আৰু আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ আন এটা নতুন ৰেচিপি হেয়া হৈছে কোমল চাউলৰ লাড়ু। আপোনালোকে লাডু বুলিও কয় চাগে, আমি লাড়ু বুলিয়ে কওঁ। আজি এই ৰেচিপিটো বনাবলৈ মাত্ৰ লাগিব দুটা সামগ্ৰী, হেয়া হৈছে গুড় আৰু কোমল চাউল। ধুনীয়াকৈ সাফা গুড় আৰু সাফাকৈ চাউলখিনি আমি লৈ লৈছো। গুড় লৈছো 200 গ্ৰাম আৰু চাউল প্ৰায় 300 গ্ৰাম মান লৈ লৈছো। ইয়াৰ পাছতে আমি তাৱাখন ষ্টভত গৰম হ'বলৈ দিলো। তাৱাখন কিছু সময় গৰম হোৱাৰ পাছতে আমি কোমল চাউলখিনি দি দিব পাৰিম। এদৰে দি দিলো। দিয়াৰ পাছতে আমি হেতাৰে লৰাই যাব লাগিব মাজে মাজে, যিহেতু আমি মিডিয়াম ফ্লেমত ৰাখিছো। একেবাৰতে গোটেইখিনি দি নিদিব কোমল চাউল, অকমান প্ৰথমতে দি ল'ব। তাৰ পিছত ইখিনি ভালদৰে ফুটি উঠাৰ পাছতে বা ফ্ৰাই হোৱাৰ পাছতে আপোনালোকে পিছৰ বা দ্বিতীয়বাৰ আকৌ দিব পাৰিব। তেনেকৈ আপুনি বেছিকৈ বনায় বা অকণমানকৈ দি যাওক। মই ইয়া দুবাৰত ভাজিলো মোৰ 300 গ্ৰাম চাউলখিনি। দেখিব আপোনালোকে আখৈৰ দৰে ফুটিবলৈ ধৰিব আমাৰ কোমল চাউলখিনি। মাজে মাজে লৰাই যাওক, দৈ যাব নিদিব। দৈ গ'লে ইয়াৰ টেষ্টটো ভাল নালাগে, সেয়ে আমি হেতাৰে লৰাই যাব লাগিব মাজে মাজে। এনেদৰে ভাজাৰ কিছু সময় ভাজাৰ পিছতে আপোনালোকে দেখা পাব যে আমাৰ চাউলখিনি প্ৰায় ভাজা হৈছে। আৰু চেক কৰিবলৈ আপুনি আপোনাৰ হেতাখনত উঠাই চাওক, ইমান ধুনীয়াকৈ ফুলিছে। এতিয়া গম পালোঁ যে মোৰ প্ৰায় কোমল চাউলখিনি ভাজা হৈ গ'ল। এতিয়া এটা পাত্ৰত মই নমাই দিলোঁ। নমাই দিয়াৰ পিছতে আন এটা কাম হৈছে গুড়খিনি পগোৱা। এতিয়া গুড়খিনি মই পগাবলৈ তাৱাখন গৰম হ'ব দিলোঁ। তাত 200 গ্ৰাম গুড় দি দিলোঁ। তাৰ পাছতে আমি ইয়াতে দিব লাগিব পানী। পানীৰ পৰিমাণটো একেবাৰে কমকৈ দিব আপোনালোকে, যিহেতু 200 গ্ৰাম গুড়, তাতে মাত্ৰ সৰু কাপেৰে আধা কাপ পানী দিলেই হৈ যাব। পানীৰ পৰিমাণটো বেছি কৰিলে মানে আমাৰ গুড়খিনি যদি পনীয়া হৈ যায় তেতিয়া লাড়ুটো বনাবলৈ বহুত বেছি অসুবিধা হয়। সেয়ে আপোনালোকক মই কৈ দিছোঁ যে পানীৰ পৰিমাণটো বেছি নকৰিব। এতিয়া দি দিলোঁ একেবাৰে সৰু কাপেৰে আধা কাপ পানী। এতিয়া পানীখিনি দিয়াৰ পাছতেই দেখিব গুড়খিনি আৰু পানীখিনি প্ৰায় মিহলি হ'বলৈ ধৰিছে। এতিয়া এখন হেতাৰে লৰাই যাওক মাজে মাজে। কিছু সময় লৰাই যোৱাৰ পিছতে দেখিব ধুনীয়াকৈ গুড় আৰু পানী মিহলি হৈ গৈছে। আৰু 10 মিনিটমান প্ৰায় পগাব লাগিব, তেতিয়াহে আমি আমাৰ গুড়খিনি গাঢ় অৱস্থাত পাম। এনেদৰে লৰাই যাওক, মিডিয়াম ফ্লেমত জুইটো ৰাখক আৰু লৰাই যাওক। ঘৰতে আপোনালোকে সহজ উপায়েৰে বস্তুবিলাক বনাই খাবচোন, ইমান বেছি ভাল লাগে ঘৰতে বনোৱা বস্তুবিলাক। প্ৰায় আমাৰ গুড়খিনি পগোৱা হৈ গ'ল, দেখিছেই নহয় কেনেকুৱা ধৰণৰ আমাৰ গুড়খিনিৰ কনচিষ্টেঞ্চিটো হৈছে। এনেকুৱা ধৰণৰ হোৱাৰ পাছতে আপোনালোকে কিছু সময় মিডিয়াম ফ্লেমত ৰাখি ষ্টভটো প্ৰায় বন্ধ কৰি দিব পাৰিব। খিনি প্ৰায় পগোৱা হৈ গ'ল। এতিয়া আমি এইখিনি গুড়খিনি নমাই দিম। নমাই দি এটা কাম কৰিব লাগিব, প্ৰথমতে আমি গুড়খিনি ঠাণ্ডা নহওঁতে আমি আমাৰ ভাজি থোৱা কোমল চাউলখিনিৰ লগত মিহলি কৰিব লাগিব। এতিয়া আমি আমাৰ গুড়খিনি নমাই আমাৰ কোমল চাউল ভাজি থোৱাখিনিৰ লগত মিহলি কৰিম। যিহেতু এবাৰত আমাৰ গুড়খিনিৰ লগত এবাৰতে বনোৱা নহ'ব, সেইকাৰণে মই আখৈখিনি দুবাৰত মিহলি কৰি ল'ম। প্ৰথমবাৰত সেই মিহলি কৰি ল'লোঁ আৰু অকণমান ছাইড কৰি ৰাখিছোঁ। এনেদৰে মিহলি কৰি লোৱাৰ পাছত ভালদৰে গুড় আৰু আমাৰ কোমল চাউলৰ ভাজিখিনি মিহলি কৰাৰ পাছতে আপুনি লাড়ুখিনি বনাব পাৰিব। ধুনীয়াকৈ মিহলি হৈছে। এতিয়া আপুনি হাতেৰে ধুনীয়াকৈ যিদৰে নাৰিকলৰ লাড়ু বা আন লাড়ুবিলাক বনায় তেনেদৰে আপুনি এই লাড়ুটো বনাব পাৰিব। আহক কেনেদৰে বনাওঁ চাওঁ। এয়া দেখিছে নহয় ধুনীয়াকৈ লাড়ু বনাবলৈ লৈছোঁ আমি। এনেদৰে একেধৰণে আমি এটা এটাকৈ বহুকেইটা লাড়ু বনাই গ'লোঁ। আৰু আমাৰ আজিৰ ৰেচিপিটো এনেকেই বনাই আমি ধুনীয়া টেষ্টি কৰি খালোঁ। আৰু এনেকুৱা বস্তু বনাই আপুনি লগালগ খাই যে শেষ কৰিব লাগিব তেনেকুৱা নহয়, বহুত দিনলৈকে আপোনালোকে সাঁচি ৰাখিব পাৰে। আলহী অতিথি আহিল ধুনীয়াকৈ চাহৰ লগত দিব পাৰে। ঘৰতে বনোৱা বস্তু দিলে আজিকালি আলহীটো বহুত বেছি ভাল পাব, কাৰণ ঘৰুৱা বস্তু প্ৰায় গুৱাহাটী মহানগৰীত খাবলৈ পোৱাটো প্ৰায়ে কমি গৈছে। চবেই ৰেডিমেড বস্তুবিলাক আনিয়ে খায়। সেইদৰে আপুনি আপোনাৰ ঘৰত আহিলে মানুহক এনেদৰে ঘৰতে বনোৱা খাদ্য দিবলৈ চেষ্টা কৰক আৰু নিজেও খাই ইয়াৰে জুতি লওক। আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেদৰে আমি আমাৰ লাড়ুকেইটা ধুনীয়াকৈ প্লেট এখনত লৈ ল'লোঁ। আৰু দেখিছে নহয় ফাইনেল লুকটো আমাৰ লাড়ুকেইটাৰ ইমান বেছি ধুনীয়া হৈছে, আৰু খাবলৈ যে দেখাতকৈও বেছি খাবলৈ বেছি টেষ্টি লাগিছে।
সেই আপোনালোকেও বনাই চাওক আৰু যদি ভাল পায় এনেদৰে ঘৰতে বনাওক খাওক আৰু আলহী অতিথিকো দিয়ক আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই